ৰামু মাক দেউতাকৰ সৈতে এখন সৰু চহৰত বাস কৰিছিল। ৰামু এটা কোম্পানীত চাকৰি কৰিছিল আৰু তেনেকৈয়ে সিহঁতৰ ঘৰখন চলিছিল। কেইবছৰমান পিছত ৰামুই লীলা নামৰ এজনী ছোৱালীক বিয়া পাতিলে। লীলা বৰ লোভীয়া স্বভাৱৰ আছিল। তাই যেতিয়াই পইচা পায় তেতিয়াই নতুন কাপোৰ গহনা এইবোৰ কিনি পইচা শেষ কৰিছিল। কিবা এটা অনুষ্ঠান থাকিলে তাইক নতুন গহনা কাপোৰ এইবোৰ লাগিছিল। কেতিয়াবা পইচা নোহোৱা হ'লে ৰামুৰ পৰা যিকোনো প্ৰকাৰে হ'লেও কাপোৰ লৈছিল। ৰামু তাইৰ স্বভাৱবোৰৰ পৰা অশান্তি পোৱা হ'ল। তাইক সদায় বুজাই যে মই ইমানো টকা নাপাওঁ তো যে মই তোমাক প্ৰত্যেক অনুষ্ঠানলৈ যাবলৈ নতুন কাপোৰ গহনা দিব পাৰোঁ। এদিনাখন লীলা ক'ৰবালৈ গৈছিল। ঠিক তেনে সময়তে লীলাৰ বান্ধৱী ৰীতা লীলাহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিল। ৰীতা যেতিয়া লীলাৰ শাহুমাকক লীলাৰ কথা সুধিলে তেতিয়া লীলাৰ শাহুমাকে লীলাৰ স্বভাৱটোৰ কথা ক'লে। ৰীতাই লীলাৰ শাহুমাকৰ লগত মিলি এটা বুদ্ধি সাজিলে লীলাক ঠিক কৰিবলৈ। ৰীতাই লীলাহঁতৰ পাকঘৰৰ পৰা ৰেচনবোৰ সকলো লৈ গ'ল আৰু তাৰ ঠাইত খোৱা বস্তুবোৰৰ সাজবোৰত নিজৰ গহনাবোৰ ভৰাই থৈ তাৰ পৰা গুচি গ'ল। লীলা যেতিয়া ঘৰলৈ আহি পাকঘৰৰ সাজত নতুন গহনা দেখা পালে লীলা গহনাবোৰ দেখি আনন্দিত হ'ল। সন্ধিয়া পৰত লীলা যেতিয়া ভাত ৰান্ধিবলৈ পাকঘৰলৈ গ'ল তেতিয়া লীলাই সকলো সাজবোৰ খালী দেখা পাই শাহুমাকক সুধিলে। শাহুমাকে লীলাক ক'লে, মই খোৱা বস্তুবোৰ বিক্ৰী কৰি তোমাৰ বাবে গহনা আৰু কাপোৰ কিনি আনিছোঁ। তুমি এতিয়াৰ পৰা সদায় গহনা কাপোৰ সলনি কৰি কৰি নতুন নতুন পিন্ধিব পাৰিবা। লীলাই ক'লে, কিন্তু খাদ্যৰ অবিহনে মই গহনা আৰু কাপোৰ কি কৰিম? ঠিক সেই সময়তে ৰীতা আহিল আৰু তাইক সকলোবোৰ কথা বুজাই ক'লে। লীলা কথাটো বুজি পালে। তাই বুজিলে যে জীয়াই থাকিবলৈ হ'লে প্ৰথম আৱশ্যকীয় বস্তুটো হ'ল খাদ্য। সদায় কাপোৰ বা গহনা সলনি কৰি পিন্ধিলে জীয়াব নোৱাৰি। লীলাই কথাটো ভালদৰে বুজিলে। এতিয়া আৰু তাই স্বামীৰ টকা যধে মধে খৰচ নকৰে। এতিয়া সকলোৱে মিলিজুলি আনন্দৰে থাকিবলৈ ল'লে। ধন্যবাদ বন্ধুসকল। কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।